हेलो गाइस तो की खबर पुनः এটা নতুন ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আপোনালোকক চাইছো উৰুপ ঠাকুৰীয়া ব্লগৰ ব্লগ আৰু আপোনালোকে সদায় উৰুপ ঠাকুৰীয়া ব্লগৰ সৈতে জড়িত হৈ থকা আজি মানে মই কঁঠাল খাম এইটো কঁঠাল আৰু এইখিনি আছে এতে 30 কমন কঁঠাল আছে আৰু আগতে খাৰ আগতে হাতখন ধুই লওঁ মই বঢ়িয়াকৈ কাৰণ খোৱাৰ আগতে হাতখন ধুব লাগে এইটো লেখাই আছে আৰু বেমাৰ আজাৰৰ কাৰণে ভাল বীজাণু থাকিব পাৰে হাত যিটি লাৰা যাই থাকে এতিয়া মই কঁঠাল খোৱা আৰম্ভ কৰি দিম এটা মই খাও এটা ফাস্ট হৈ যাব क्या कह दे तू মজা লাগিছে মজা বতৰৰ ফল সদায় বতৰতে খাব লাগে কাৰণ এইটো আমতি চিজনটো গ'ল তথাপিও কঁঠাল লাগি আছে আমাৰ তাত এনেকৈ আৰু খাই আছোঁ কঁঠালে হওক বা আমে হওক বা তৰমুজে হওক বা আপেল হওক যিকোনো বস্তু আমাৰ খাব লাগে কাৰণ আমাৰ স্কিনৰ সেইটো পিম্পল একো নহয় তাৰমানে স্কিনৰ কাৰণে বহুত ভাল আৰু ৰাতিপুৱা উঠি আপোনালোকে ডাইৰেক্ট যে ভাত খায় অসমীয়া মানুহে ভাত কেতিয়াও খাব নালাগে এই অসমীয়া মানুহে যে ভাত মান যে খায় সেইকাৰণে মুখত তাৰমানে দাগ কিবা কিবি পিম্পল চুটি যায় কাৰণ বাহিৰৰ মানুহ এইবিলাক নাখায় বাহিৰৰ মানুহে ফুডছ খায় হেল্ডি ফুডছ এইবিলাক খাব লাগে আৰু সেইকাৰণে ময়ো খাওঁ মাজে মাজে আজিও খাবলৈ আৰম্ভ কৰিছোঁ পাৰিলে যোনে নাখায় আপোনালোকেও আশা কৰিব ভাত নাখাব ভাত খালে কিন্তু স্বাস্থ্যটো ভাল লাগে কিন্তু স্বাস্থ্যটো ভাল থাকিলে কি হ'ব মুখত তাৰমানে পিম্পল চুটি যায় স্কিন বেয়া হয় স্কিনৰ তেজৰ প্ৰব্লেম এইবিলাক তাৰমানে বহুত হয় সেইকাৰণে হেল্ডি ফুড খাব লাগে আপোনালোকে আৰু মানে আদা দিমন খাল আৰু কঁঠালটো খাব লাগে কিন্তু বহুতে নাখায় কাৰণ কঁঠালটো গৰমৰ কাৰণে নাখায় কঁঠাল খালে তাৰমানে তামান গৰম ধৰে আৰু এইটো যে কঁঠালৰ গুটিটো কোনে খাই গৈছে কমেণ্ট কৰি জনাই দিব যিটো তাৰমানে চেলাই কিনে দালি আঞ্জাত যে পেলাই দিয়ে খাই কিনে কেনেকৈ যোনে জানে কমেণ্টত জনাব আৰু যোনে খাই পোৱা নাই খাওক দালি আঞ্জাত পেলাই কিনে মজা লাগে তাৰমানে মজা লাগিছে কিন্তু খাই পুৰা গাছতে পকা মাল লগে খাই দিছোঁ মজা আৰু আপোনালোকৰ যদিও ঘৰত কঁঠাল লাগিছে তাৰমানে গাছটো যদিও কঁঠাল আছে ঘৰতে বা থকা মোক খাব মাতিব ময়ো খাই দিম তাৰমানে বিৰাট ভাল পাওঁ কঁঠাল খাই কিনে আৰু কিছুমানে কিন্তু কঁঠালটো চামুচেৰে খায় কাৰণ এই আঠাবোৰ লাগিলে কেম্বা লাগি থাকে কিন্তু আকৌ কথা নাই এটা মই আপোনালোকক ট্ৰিক দিম কঁঠাল খোৱাৰ পিছত যদি আপোনালোকৰ ঘৰত মিঠাতেল বা নাৰিকলৰ তেল আছে হাতত খুই ল'ব আপোনালোকৰ কঁঠালৰ আঠা একেবাৰে গুচি যাব আকৌ টেনশ্যন নাই সেইকাৰণে কঁঠাল খাওক আকৌ নহয় এই মিঠাতেল বা নাৰিকলৰ তেল বা কেৰাচিন তেল লুকাই দিয়া আকৌ কথা নাই আপোনালোকৰ হাতৰ পৰা গুচি যাব So more guys কঁঠাল খাওঁ গোটাই এইটো নাখাওঁ এইটো তুমি এক্সপ্ৰেছমেণ্ট এইটো নাখাওঁ এইখিনিয়ে খালোঁ এতিয়া তথাপিও বহুত খাইছোঁ ইয়াত মান আছে 20-25 মান এতিয়া মই হাতখন ধুই লওঁ ভালকৈ মানে গাইছ এইটো ষ্টিমৰ বটলত মিঠাতেল থৈ দিছে এতিয়া মই মিঠাতেলটো হাতত খুই লওঁ কাৰণ মই এইটো কৈছোঁহে মিঠাতেল বা নাৰিকলৰ তেল বা কেৰাচিন তেল খুই লওঁ আপোনালোকৰ আঠা একেবাৰে গুচি যাব এইটোৱে মানে ইয়াৰ ট্ৰিক আৰু বাকী আৰু বেলেগ নাই
আৰু পাৰিলে হেৰি কৰি কিনে এইটো কঁঠাল খাই কিনে মিঠাতেলেৰে হাতখন ধুই কিনে হাতখন মুচি কিনে আপোনালোকে চাবোনেৰে হাতখন ধুই একেবাৰে আঠা মিঠাতেল গুচি যাব, আকৌ টেনশ্যন নাই। আৰু মানে এইটো গাইজ কঁঠালটো মই কালি পৰহিৰ ভিতৰত এইটো কঁঠাল খাওঁ ভিডিঅ' দিম। এইটো তাৰমানে ডাইৰেক্ট আনবক্সিং কৰি খাম, তাৰমানে কাঁইট নলওঁ, ডাইৰেক্ট এইটো মানে খাম। এইটো বৰ্তমান এতিয়ালৈকে পকা নাই, পৰহি বা কালিৰ ভিতৰত পকি যাব। ভিডিঅ' আপোনালোকক দি আছোঁ, কোনো টেনশ্যন নল'বা। এতিয়া মই হাতখন ধুওঁ, পানী খাব লাগে কঁঠাল খাই কিনে, কিন্তু বেছি নাখাব, জাষ্ট অকণমান। মোৰ কথা নাই, মই এতিয়াও পানী খাব পাৰোঁ, সেইকাৰণে খায়ো দি একো কথা নাই। আৰু বৰষুণ বতৰ তাৰ কাৰণে মই খাই দিলোঁ, যিহেতু আমাৰো গৰম ধৰে, আমিওতো মানুহ, কোনো জীৱ নহয়। আৰু আপোনালোকেও খোৱা কঁঠাল ভাল লাগে, বতৰৰ বস্তু বতৰত খাব লাগে। আৰু আমাৰ ভিডিঅ'বোৰ তাৰমানে এনেকৈ পাই থাকিব খোৱা বস্তুৰে। আৰু আপোনালোকে লাইক কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু চেনেলটো শ্বেয়াৰ কৰি দিয়ক। আৰু আপোনালোকে এনেকৈ তাৰমানে আমাক আগবঢ়াই থকা আৰু ঠাকুৰীয়া ব্লগৰ সৈতে আপোনালোকে সদায় জড়িত